সো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই হ'ব। মোৰ নাম বিশ্বকমল বৰা আৰু আজি মই গৈ আছোঁ মোৰ 3জন বন্ধুৰ লগত শিৱসাগৰ। আমি 4 দিনীয়া ট্ৰিপত যাম। তাত আমি 3 দিন থাকিম আৰু ভাল ভাল জেগা চাম, ঘূৰিম ফুৰিম, এনজয় কৰিম আৰু আশা কৰিছোঁ আপোনালোকে আমাৰ লগত থাকিব আৰু আমাৰ লগত সমানে এনজয় কৰিব, এক্সপ্ল'ৰ কৰিব। চ' এতিয়া আমি আহি কলিয়াবৰ পাইছোঁহি আৰু মোৰ বাইক অভিনন্দনে চলা আছে। মই যিহেতু বেকত বহি ভিডিঅ' কৰি আছোঁ আৰু মোৰ লগত কুলদীপ আৰু ৰিকি বেকত আহি আছে। আৰু আপুনি ভিডিঅ'টো আমাৰ লগত চাই থাকক, কাৰণ কোন সময়ত কি আহে আমি নিজে ক'ব নোৱাৰোঁ। চ' স্কিপ নকৰিব। আৰু এতিয়া আমি জখলাবন্ধা পাৰ হৈ আহি কাজিৰঙাত সোমাম আৰু আজি আমাৰ লাগ ভাল, যিহেতু বতৰটো ইমান ধুনীয়া। আজি বেছি ৰ'দো নাই আৰু বৰষুণো নাই, ইমান ধুনীয়া বতৰ পাইছোঁ আমি লং জাৰ্ণি কৰিবৰ কাৰণে। এইকেইটা ৰিকি আৰু কুলদীপ এতিয়া আমাক পিছফালে ইয়াতে আগবাঢ়ি গৈছে আৰু এতিয়া আমি কৰ্ণাৰিং কৰি কাজিৰঙা পাহাৰৰ মাজে মাজে আগবাঢ়ি আছোঁ। আগত দেখোন জাম লাগি আছে। হাতীবাঘ গড় হ'ব পাৰে, যিহেতু কেতিয়াবা ৰাস্তাৰ পৰা হাতীবাঘ গড় উঠি আহে কাজিৰঙাৰ ভিতৰত। আৰু এতিয়া বৰ্তমান কাজিৰঙাৰ ভিতৰত বানপানী হৈ আছে, পানী বাঢ়িছে, সেইটো কাৰণে হাতীবাঘ গড় উঠি আহিবও পাৰে, ৰাস্তাৰ ওপৰত থাকিব পাৰে। তো চাওঁ কি হয় আগত। আৰু মোৰ যিমানবাৰ কাজিৰঙা আহিছোঁ তেতিয়া ভাবোঁ কি কেতিয়াবা ৰাস্তাৰ ওপৰত হাতীবাঘ গড় দেখা পাম নেকি, দেখা পালে ভাল লাগিব, যিহেতু কাষৰ পৰা ওচৰৰ পৰা দেখিব পাম। তো চাওঁ আগলৈ কি হয়, হাতীয়ে ওলাই নে গড়ে ওলাই, আৰু আপোনালোকে চাই থাকক কি ওলাই ঠিক নাই। এই মেচিনটোৰ কাৰণে জাম লাগি আছিলে, এই গাড়ীখনৰ কাৰণে জাম লাগিছিলে। এই গাড়ীখনৰ কাৰণে পিছত চব ৰখি গৈছিলে, ৰাস্তা জাম হৈ গৈছিলে। মই ভাবিছিলোঁ আজি হাতীবাঘ কিবা চাব পাম নেকি ৰাস্তাৰ ওপৰত, কিন্তু আজিও নাপালোঁ চাবলৈ। বেলেগ এদিন কেতিয়াবা অহা যোৱা কৰিলে দেখিম চাগে। এইটো নদী বান্ধৰ মেচিন হ'ব পাৰে, টাৰবাইন হ'ব পাৰে। আৰু এইটো যিহেতু পাহাৰৰ ওপৰত উঠি আছে, পাহাৰৰ হিলছ এৰিয়া উঠিছে, সেইটো কাৰণে বহুত লাহে লাহে গৈছে। আৰু ইমান ডাঙৰ মেচিন, ইমান গাল চকা, বা চকা গাল চাওক কিমান গাল চকা আছে, বা আগলৈ গৈ লাহে লাহে ৰ। আৰু এইখন ইন'ভাখন কাষেদি সি আহি গ'ল, ৰখিব তাৰ সময় নাই, চাইডেদি আহিয়ে গ'ল সি ৰাস্তাৰ পৰা নামি পেলাই। আৰু চকা সোপা ইমান সোপা চকা, 1 2 3 4 5 6 7 8 9 10 11 12, থৰকৈ কোনে গণে ইমান চকা। পিছত কেতিয়াবা সময় পালে গণিম আৰু এইখন গাড়ীয়ে টানি আনি আছে ইমান ডাঙৰ মেচিনটোক, এই গাড়ীখনে। আৰু এতিয়া আমি আগবাঢ়ি যাওঁ, বহুত চালোঁ মেচিন, বহুত চালোঁ টাৰবাইন, চকাও গণিলোঁ। এতিয়া আমি আগৰ যাত্ৰাত আগবাঢ়ি যাওঁ। আৰুতো চাওক গড়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গড়, অসমৰ গৌৰৱ, কিমান ধুনীয়াকৈ চৰি আছে, সি খাই আছে। ৰাস্তাৰ কাষত আমি আৰু গড় দেখিব পাইছিলোঁ, কিন্তু এইটো ওচৰত আছে কাৰণে আপোনালোকক দেখালোঁ। আৰু ভাল লাগে সেইটো কাৰণে কাজিৰঙা মাজেদি আহিলে, যিহেতু ৰাস্তাৰ কাষত এনেকুৱা বনৰীয়া জীৱ জন্তু দেখিব পোৱা যায়, গড় দেখিব পোৱা যায়। আমি এতিয়া আহি পেলাই বুঢ়ী আই থান পালোঁহি ইয়াত, আৰু ইয়াতে আমি অলপ সময় ৰখিলোঁ, চাহ খালোঁ আৰু সেৱা চেৱা কৰিলোঁ। কৰি পেলাই এতিয়া আকৌ যাম আগলৈ। আৰু ইয়াতে আমি কল কিনিলোঁ বান্দৰ দিবৰ কাৰণে, কল কিনিলোঁ, কিন্তু বান্দৰ বিচাৰিছোঁ, ইয়াতে বান্দৰ নাইকিয়া। অলপ আগত দুটামান আছিলে, কিন্তু নাইকিয়া হৈ গ'ল এতিয়া, তাকে বিচাৰি ফুৰিছোঁ ক'ত গ'ল বান্দৰকেইটা।
গাড়ী চাই যাওঁ আৰু হয়তো চাওক এতিয়া আমাৰ পৰা কল চল খাই গৈ কি ধুনীয়াকৈ আৰামত বহি আছে আৰাম কৰি যি সুস্তি মাৰি আছে সি এতিয়া আৰু হয়তোক আমি কল খুৱাই খুৱাই ডিঙি ফুলাই দিলোঁ তাক ডিঙি লৰাব নোৱাৰা কৰাই দিলোঁ ইমান কল খুৱাইছোঁ আমি তাক আৰু আমি এতিয়া বহুত বান্দৰক কল খুৱালোঁ আমি এতিয়া আগবাঢ়ি যাওঁ তাৰ আগতে আপোনাক মই মোৰ লগৰকেইটাৰ লগত চিনাকি কৰাই দিওঁ এইটো হ'ল ৰিকি মাস্ক মাৰি আছে আৰু বেকত হ'ল এইটো কুলদীপ মোৰ লগৰ আৰু তাৰ পিছত হ'ল কুলদীপৰ বেকত বহি আছে অভি চে হাই অভি হাই আৰু ব'লক এতিয়া আমি আগবাঢ়ি যাওঁ আকৌ চ' আমি এতিয়া ইয়াত আহি পেলাই বহুত ধুনীয়া জেগা এটা পাইছোঁহি যোনটো হয় স্বৰ্গদেউ চাওলুং চুকাফা সম্বন্ধৰ ক্ষেত্ৰও লিখা আছে আৰু এইটো বহুত ডাঙৰকৈ বনাইছে বহুত ডাঙৰ কি কওঁ ইমান ধুনীয়া লাগিছে আৰু ইয়াৰ ঘৰবিলাক এনেকুৱা লাগিছে আমাৰ ভূটানত যেনেকুৱা থাকে তেনেকুৱা লাগিছে ভূটান টাৱাং তাৰ নেপাল তাৰ জেগা নিচিনা লাগিছে আৰু আপোনাক দেখাওঁ চাওক ইমান ধুনীয়া জেগাখিনি চাওক কিমান ডাঙৰ আৰু ওচৰলৈ যাম চাব কিমান ডাঙৰ হয় আৰু এতিয়া মই গৈ আছোঁ আপোনাক চাব কিমান ডাঙৰ ওচৰ পালেগৈ গম পাব আৰু ঘৰবিলাক ইমান ধুনীয়া লাগিছে নহয় ইয়াতে ফাইনেলি আমি আহি পেলাই শিৱসাগৰ পালোহি ৰুমত সোমালোঁ ফ্ৰেছ হ'লোঁ আৰু চৰি মোৰ মাজতে আধাতে বেটেৰী চাৰ্জ হৈ গৈছিল মোবাইলৰ সেইটো কাৰণে বাকী ব্লগিংখিনি কণ্টিনিউ কৰিব নোৱাৰিলোঁ আজি ৰাতি আমি ইয়াতে থাকিম শিৱসাগৰ ৰুমতে আৰু কাইলৈৰ পৰা আমি শিৱসাগৰ এক্সপ্ল'ৰ কৰিম ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ কি পাৰোঁ চাম আৰু আমি এতিয়া ডিছকাছ কৰিছোঁ যে আমি বগীবিল দলঙো চাব যাম ইয়াৰ পৰা ইয়াত থাকোঁতেই আৰু চ' কাইলৈৰ পৰা মোৰ নেক্সট ব্লগ আহিব চ' তাৰ কাৰণে ষ্টে টিউন আৰু এইটো ব্লগ ইয়াতে সমাপ্ত কৰিছোঁ বাই